ৰ'ব ভিডিঅ'টো ঠেলি নিদিব। আজি অকণমান সুখ দুখৰ কথা পাতিম। মই প্ৰাইভেট স্কুল পঢ়াওঁ, টিউচন কৰোঁ আৰু তাৰ পৰা 2-1 পইচা যি উপাৰ্জন কৰোঁ সেই পইচাৰে মই জীৱন নিৰ্বাহ কৰোঁ। কিন্তু মাজে মাজে মনত এলাহ ভাৱ আহে। আজি যদি টিউচন যাব নালাগিলেহেঁতেন, আজি যদি স্কুল বন্ধ থাকিলেহেঁতেন বা আজি যদি স্কুল যাব নালাগিলেহেঁতেন, এইবিলাক অজুহাত বিচাৰি থাকোঁ বা মনলৈ এইবিলাক ভাৱধাৰা আহি থাকে। অথচ মই কিন্তু ইয়াৰে পৰা পইচা পাওঁ। কিন্তু গোটেই দিনটো স্কুল পঢ়োৱাৰ পিছত টিউচন কৰোঁ, তাৰ পিছত গধূলি মই জিমত যাওঁ আৰু তাতে কিন্তু এইবিলাক ভাৱধাৰা একোৱেই নাহে। অথচ জিমত কিন্তু মই পইচা দিব লাগে, তাৰ পৰা কিন্তু মই পইচা নাপাওঁ। আৰু জিম যদি সপ্তাহত 1 দিন বন্ধ থাকে, অবভিয়াছলি ছানডে বন্ধ থাকে, তথাপি সেই ছানডে মোৰ এনে লাগে কিয় বা আজি জিমটো বন্ধ দিছে, আজি যদি খোলা থাকিলেহেঁতেন। এইটো কিহৰ কাৰণে হয়? এইটো হৈছে পেশ্যন। যদি আপোনাৰ পেশ্যনটোৱে প্ৰফেশ্যন হয়, তেতিয়াহ'লে আপোনাৰ দৰে সুখী মানুহ এই পৃথিৱীত নাই। তো আপুনি বাৰু পেশ্যনটোকে প্ৰফেশ্যন বনাই লৈছে নেকি? যদি লৈছে কমেণ্ট কৰি জনাব। ধন্যবাদ।